হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ। তো সকলোৰে ঘৰতে ভালে চাগে। আৰু মই এতিয়া আহিলোঁ পুৱা একদম চাৰ্জাৰ লৈ, কাৰণ মোবাইলত চাৰ্জ নাই। আৰু আজি আহিলোঁ দোকানত। তো বলক গাইজ, ভিডিঅ'টো একেলগে চাই থাকিব। আজি অকল দোকানৰ ভিডিঅ' মানে চাই থাকক। আৰু যিহেতু আজি বিহু, চ' কালি গৰু বিহু গ'ল। তো গুণা আহিছে আগতে, আহি কিনে দোকান খোলা নাই চাগে, খোলা নাই। চ' মই আহিলোঁ, এতিয়া খোলোঁ দোকান। তালা চালা খুলি দিলোঁ। টান লুকো দাঙি দি। চ' খুলি দিলোঁ গাইজ, পুৱা দোকান। তো গাইজ অলপ পানী মাৰি দিওঁ। যা ধুল দিয়া। এইখনত মানে আমাৰ গাড়ী দিনত যেইখন আহে তাৰে সেই হিচাপটো লিখি লওঁ। তো চাব নেকি গাড়ী গাইজ? পূৰা একদম চবৰে 13 তাৰিখ এই এখন স্কুটি সিহঁতৰ 150 টকা। আৰু এইটো কালি 14 তাৰিখ, এই স্কুটি এখন, বাইক 2খন। এই গাইজ কালি বতৰ 3খন গাড়ী আহিছে। তো কি ক'ম আৰু, পৰিদিনা এখন আহিছে। বহুত সেই কথা, যিটো নতুন আহি কিনে গাড়ী অহা নাই, আহিব লাহেকৈ পিছলৈকে। এতিয়া লাইনো নাই, চাব পাৰে। আমাৰ লগত যে এজন ল'ৰা আছিল আৰু কাম কৰাকে, চ' সি আহিছিল 3 দিন নে কি হৈছে। আৰু এই ঘৰত গ'ল, মানে ইয়াৰ কিবা কাম আছে, এইভাগে চাব পাৰে। মানে ইয়াৰ চাৰ্জাৰ দি গৈছে, ইয়াৰ এপেড চাৰ্জাৰ আৰু কাপোৰ চাপোৰবিলাক আছে মানে। চ' সি কালি গধূলি গৈছে কিবা এটা কামৰ কাৰণে ঘৰত, আহিব কালি, অহাকালি আহিব। তো এতিয়া আমি দুজনে আজি দোকান খুলিলোঁ। আৰু কিবাকে চাওক গাইছ, ৰখি আছোঁ কিন্তু গাড়ী চাড়ী অহা নাই বৰ্তমান। তো গাইছ এয়া চাব পাৰে, 10টা বাজি গ'ল। এতিয়া এখন গাড়ী ধুলোঁ, মানে এখন বাইক আহিল। চ' দেৰিৰ মূৰত এখন বাইক ধুলোঁ দিয়ক গাইছ। এই 10টা বাজিল, চ' এখন বাইক আহিল, ধুলোঁ। তো গ'ল বাইকখন। চ' আজি যাত্ৰা 100 টকা। চ' এইভাগে চাব পাৰে, আজি যাত্ৰা 15 তাৰিখ 100 টকা। আৰু চেচিকা দোকান আহিলে বঢ়িয়াকৈ হাজাৰটো মিলি যায় গাইছ। চ' কি হয় নাজানো আৰু দিনটো আজি গাড়ী পত্ৰৰ মানে বন্ধ বহুত। এই তেলটিপত চাব পাৰে গাড়ী নাই, মানে বহুত পাতলা এখন দোকান যে আছে। চ' এই তাৰে গেৰেজখন বন্ধ। বহুত টাইমৰ মূৰত এখন আহিল দিয়ক। চ' প্ৰথমতে এইখন ধুই লওক, তাৰপিছত লগ পাই আছোঁ। কিবাকে পূৰা বৰষুণ, ফাটাফাটি বৰষুণ মাৰি আছে। আৰু গাইছ মানে কথাটো কি হ'ল, এই বৰষুণ বতৰাই গাইছ চাহ। চ' এইবিলাক বিস্কুট চিস্কুট আনিলোঁ। এতিয়া খাম আমি চাহ। আৰু এতিয়া টাইম বাজিছে, এতিয়া টাইম বাজিলে 5:12। চ' এতিয়া আমি চাহ খাওঁ। আৰু মেইন কথাটো হ'ল, আজি গাইছ মোৰ ভিডিঅ' বনোৱা নহ'লে। তো দেখাই দিওঁ মই, ৰ'ব। চক ইয়াত চক, পৰিদিনা আছিল স্কুটি 150 এখন। আৰু যোৱাকালি হ'ল 3খন। আৰু আজি 15 তাৰিখ, আজি 1খন, 2খন, 3খন, 4খন, 5খন, 6খন, 7খন। চ' এখন 4 চকীয়া, এখন বাইক, 2খন, 3খন, 4খন, 5খন বাইক আৰু এখন স্কুটি। চ' আজি 7খন গাড়ী আহিলে, এইকাৰণে ধোঁতে মানে গাড়ীত টাইমে নাপালোঁ মই। চ' এতিয়া মানে 5টা বাজি গ'ল। চ' এইভাগে চাওক বৰষুণ গাইছ, ফাটা বৰষুণ মাৰি আছে এতিয়া। আৰু মানে ভিডিঅ' বনোৱা নহ'লে গাইছ, গাড়ী আহোঁতে ধোঁতে মানে ভিডিঅ' বনোৱা নহ'লে, সেইকাৰণে কৰি বোৱাৰ নক'ব। আৰু এইভাগে পূৰা একদম বৰষুণ চাব পাৰে। বঢ়াকৈ দোকানত যাই বিস্কুট চিস্কুট আনিলোঁ। এতিয়া চাহ খাওঁ ৰ'বা। তো গাইছ আমুল তাজা গাখীৰ আনিব গৈছিলোঁ দোকানত, গাখীৰ নাপালোঁ, সেইকাৰণে আজি লাল চাহ আৰু এইভাগে পেকেট। এই বৰষুণ কমাৰ নাম লোৱা নাই, আৰু এইভাগে মোৰ বঢ়াকৈ লাল চাহ খালিছোঁ। গাখীৰ নাপালোঁ, সেইকাৰণে লালে বহি দিলোঁ। বৰষুণ বতৰত চাহ খোৱা এটা মজা বেলেগ, সুন্দৰ জলবায়ু। বৰষুণ চাই আজি মানে মেচিনটোৰ মানে এটা প্ৰব্লেম হ'ল। এই বৰ্ডখন চেঞ্জ কৰা গ'ল, এইখন বৰ্ড আজি এতিয়া মানে নতুনকৈ লগালোঁ অলপ আগত। চ' মানে কি হ'ল, এই যোনটো কাটাউট আছে, এই কাটাউটটো মানে হেৰি হৈছে, কি কয়, ভিতৰত যি তাঁৰডাল থাকে কাটাউটটোৰ, সেইডাল তাঁৰ ছিঙিছিল আৰু জকা কৰিছিলোঁ।
এই লাইনত তাৰ মানে এইটো তাৰ এৰে কইলটো উইলে তাত ঠিক কৰিছিলোঁ। তো সেনেকৈ মানে গাড়ীখন ধুলোঁ আৰু তাৰপিছত কি হ'ল বৰ্ডখন চব মাৰা হ'ল, বৰ্ডখন মানে বেয়া হৈ গ'ল। চবকে চাব পাৰে এইখন বৰ্ড চব গাইছ একদম মানে জুই মানে ক'লা পৰি গৈছে এইখন চাব পাৰে টিপ সেইটো। তো এই ভিতৰত চব গাইছ পূৰা একদম ক'লা পৰি গৈছে। চ' মানে বৰ্ডখন মানে ভঙা মানে শ্বৰ্ট কৰি আছে, ভঙা হ'লে ডাইৰেক্ট সেই হৈ গৈছে চবকে চাব পাৰে। চ' সেইকাৰণে মানে নতুন ল'ব গ'ল বৰ্ডখন। চ' এয়াই মানে কি হ'ল মানে বহুত টাইম মানে মেচিনটো চলি থকায় যিহেতু মেচিনটো বহুত লাইন টানে মানে লাইনটো বেছি লাইন দিব পৰা নাই সেইকাৰণে হেৰি হ'ল মানে বৰ্ডখন মানে জ্বলি গ'ল। চ' বৰ্ডখনটো নতুন লৈ গ'লে মালিকে আহি নতুনকৈ লৈ গ'লে মানে গুচি গ'ল। ইবাগে আন্ধাৰ হ'ব হ'ল, তো লাহেকৈ বাহিৰত যাই আছোঁ। চ' ইবাগে মানে যিহেতু বৰষুণ দি আছে, বৰষুণটো কমলা আৰু গাইছ পিছ নম্বৰকে বাগাত দিছোঁ হয় পানীৰ টেংকিৰ মটৰৰ চুইচটো দিয়ে থৈছিল। হে ভগৱান এতিয়া আশীমান থ'ব লাগে, পানী ভৰ্তি পূৰা চাব পাৰে। এই তেতিয়া বৰষুণ দিয়া তেতিয়াৰ পৰা দি থৈছিলি গম পানা, এই চাকৰি দিছিলোঁ মালিকে এখিনি থাকিব লাগে পানী। ঠিকে আছে, কেতিয়াবা বা পৰি আছে পানীখিনি এই চলি নটি পাৰে পূৰা আন্ধাৰ হৈ গ'ল। চ' এতিয়া লাহেকৈ দোকান বন্ধ আৰু গাড়ী চাড়ী নাহে, বৰষুণটো কমলা বন্ধ কৰিব পৰা হৈছে দে। গাইছ পূৰা লাইট চাইট অফ কৰি ল'লোঁ। চাটাৰ বন্ধ কৰি দিওঁ, তালা মাৰ গাইছ পূৰা তালা চালা মাৰি ল'লোঁ। তো এতিয়া বলক গাইছ যাওঁ ঘৰলৈ। গাইছ দিয়ক আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। চ' বাই।